এতিয়া যেহেতু আমৰ বতৰ, এই আমৰ বতৰত আমৰ চাটনিকণ নাখালে কেনেকৈ হ'ব? সেইকাৰণে আজি আপোনালোকৰ বাবে এটা ইউনিক ষ্টাইলত আমৰ চাটনি ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই লৈছোঁ এটা আম, দুটা বিলাহী, আদা, নহৰু, পিঁয়াজ, জলকীয়া, অলপ ধনিয়া আৰু অলপমান পদিনা লৈছোঁ। তাৰপিছত আমটো চকল কৰি কাটি ল'লোঁ আৰু বিলাহীকেইটাও এনেকৈ দুফাল কৰি ল'লোঁ। তাৰপিছত এখন টাৱাত অলপমান মিঠাতেল দি লৈ আম, বিলাহী, আদা, নহৰু আৰু জলকীয়াখিনি সিজাই লৈছোঁ। বিলাহীখিনি সিজাৰ পিছত ইয়াৰ ওপৰৰ বাকলিখিনি এনেকৈ ভিডিঅ'ত দেখুওৱাৰ দৰে এৰুৱাই ল'লোঁ। আমডোখৰ পিটিকি চালোঁ, যেতিয়া আমডোখৰ কোমল হৈ আহিলে তাৰপিছত মই গেছটো অফ কৰি ল'লোঁ। এইখিনি ঠাণ্ডা হয় মানে মই এটা চপাৰত পিঁয়াজ, ধনিয়া আৰু পদিনাখিনি মিহিকৈ চপ কৰি ল'লোঁ। মোৰ সাধাৰণতে আমৰ চাটনি বুলি ক'লে আম আৰু পদিনা চাটনিখন মনলৈ আহে। আপোনালোকৰ বাৰু কি মনলৈ আহে জনাবচোন। তাৰপিছত এইখিনি চপ কৰি লোৱাৰ পিছত এইখিনিও মোৰ আমখিনিও ঠাণ্ডা হৈ গ'ল। তাৰপিছত এনেকৈ বাকলিৰ পৰা ওপৰৰ আমখিনি এৰুৱাই ল'লোঁ। লগতে বিলাহী, আদা, নহৰু আৰু জলকীয়াখিনিও দি গোটেইখিনি ধুনীয়াকৈ চপ কৰি ল'ম। আজি চাটনিকণ মই অলপমান মছলাদাৰ আৰু চটপটা বনাব লৈছোঁ। তাৰ কাৰণে মই অলপমান ধনিয়া গুড়ি, জিৰা গুড়ি, কাশ্মীৰ লাল মিৰ্চ, নিমখ আৰু চেনি দি দিছোঁ। এইখিনি আপোনালোকে স্কিপ কৰিবও পাৰে, তেনেকৈও ভাল লাগে, মই খালি দিছোঁ। তাৰপিছত এনেকৈ চব কৰি লোৱাৰ পিছত মোৰ চাটনি ৰেডি হৈ গ'ল। এই চাটনিকণ আপোনালোকে ভাতৰ লগত নাইবা ৰুটিৰ লগত খাব পাৰে, খাবলৈ বিৰাট সোৱাদ লগা হয়। এই আমৰ বতৰতে আপোনালোকেও এই চাটনিকণ এবাৰ ট্ৰাই কৰি চাবচোন। যদি ভাল লাগে কমেণ্টত জনাব। আজিলৈ